চাওক UPPL এতিয়া একক সংখ্যা গৰিষ্ঠতা লৈ পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে ইয়াত কোনো সন্দেহ নাই আৰু ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে 17 বছৰে যিটো ভ্ৰষ্টাচাৰ আৰু ভয়ৰ ৰাজনীতি হাগ্ৰামা মহিলাৰী কৰিলে সেইটো আমাৰ বিটিআৰবাসী ৰাইজে বহুত বেয়া পাইছে বহুত দুখ পাইছে কাৰণ ৰাইজে বিচাৰিছিলে এটা ভাল শাসন হ'ব লাগে স্বাধীনতাৰ বহুখিনি বছৰত আমাৰ অঞ্চলবিলাক নেগলেক্ট হৈ আছিলে কিন্তু যোৱা 17 বছৰত যেতিয়া BTC চুক্তি হোৱাৰ পিছত ৰাইজে আশা কৰিছিলে কি আমাৰ অঞ্চলতো উন্নয়ন আহিব আমাৰ অঞ্চল অইন উন্নত অঞ্চলৰ নিচিনা আগুৱাই যাব কিন্তু 17 বছৰে BPF একোই নকৰিলে না মানুহৰ কাৰণে কৰিলে না জন্তুৰ কাৰণে কৰিলে না ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিলে না কিবা এটা হিউমেন ৰিসোৰ্স ডেভেলপমেন্টৰ কাৰণে কৰিলে কাৰো কাৰণে BPF একো কাম নকৰিলে হাগ্ৰামাই একো কাম নকৰিলে যি কৰিলে অকল আত্মঘাত ভ্ৰষ্টাচাৰ এই কাৰণে ভয় আৰু ভ্ৰষ্টাচাৰৰ পৰা বিটিআৰবাসীয়ে মুক্ত হ'ব বিচাৰিছে আৰু ইয়াৰ কাৰণে UPPL দলকে সবে বাছি লৈছে আৰু UPPL দলে এইবাৰ চৰকাৰ গঠন কৰিব ইয়াত কোনো সন্দেহ নাই আৰু মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে এইখিনি 7 মাহ ধৰি আমাৰ যিটো কেম্পেইন এই কেম্পেইনৰ আপোনালোকে সহায় কৰিলে আৰু আজি আমি বিটিআৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আমাৰ দলৰ কেন্দ্ৰীয় জিলা আমাৰ ব্লক প্ৰাইমাৰী বুথ ৱাৰ্কাৰলৈকে আমি ধন্যবাদ জনাইছোঁ অশেষ কষ্ট কৰি কাম কৰি আমি বিটিআৰত এতিয়া পৰিৱৰ্তন আনিবলৈ গৈ আছোঁ এটা সুস্থ এটা চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ য'ত সকলো জাতি জনগোষ্ঠী মিলি সমমৰ্যাদা সম অধিকাৰ লৈ ভূমিৰ অধিকাৰ লৈ ৰাজনীতিক সামাজিক অধিকাৰ লৈ সকলো আগুৱাই যাব পাৰিব ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ বিজেপিৰ লগত আপোনালোকৰ কিবা মিত্ৰতা আছে নেকি আমি কালি ডাঙৰীয়া কৈছে ৰাজ্যিক সভাপতিয়ে যে BPF কংগ্ৰেছক ভোট দিব নালাগে বাকীসকলক আছে নেকি চাওক আমাৰ বুজাপৰা আছে একদম 100% বুজাপৰা আছে বিটিআৰবাসী ৰাইজৰ লগত বিটিআৰবাসী ৰাইজৰ লগত আমি এলায়েন্স কৰিছোঁ বুজাপৰা কৰিছোঁ আৰু ৰাইজে আমাৰ লগত বুজাপৰা কৰিছে গতিকে এইবাৰ চৰকাৰ UPPL আহিব বিটিআৰবাসী ৰাইজৰ স্বাৰ্থত কিন্তু কোনো দল সংগঠনৰ লগত আমাৰ বুজাবুজি এতিয়া নাই এইটো ইমান আৰু ভিতৰত বিচৰাব নালাগে বাহিৰতো বিচাৰিব নালাগে একদম বুজাবুজিটো আপোনালোকে ওপৰতে দেখা পাই আছে চন্দন ব্ৰহ্মৰ নিচিনা নীলাজ এটা মন্ত্ৰী ইমানখিনি হৈ যোৱাৰ পিছত খামুচি মাৰি ধৰি আছে প্ৰমীলা ৰাণী বাইদেউৰ নিচিনা ৰিহন দৈমাৰীৰ নিচিনা তিনিজনকে বিয়াগুম BPFৰ মন্ত্ৰী ইমানখিনি হৈ যোৱাৰ পিছতো খামুচি মাৰি ধৰি আছে চেয়াৰখন তো ইয়াৰ পিছত আৰু আপুনি ক'ত আৰু এলায়েন্স বিচাৰি থাকে এতিয়া এলায়েন্স বিচাৰিব নালাগে এতিয়া বিটিআৰবাসী ৰাইজৰ মংগলৰ কাৰণে সবে মানে কামনা কৰক পৰিৱৰ্তন আহি আছে আৰু সকলো জাতি জনগোষ্ঠী আমাৰ স্কুলৰ সমস্যা নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে সকলো একেলগে মিলি আগবাঢ়ি যোৱাৰ কথাটোত আপোনালোকে সবে আগবাঢ়ি আহক ইয়াত অসমীয়া ভাষা কোনো সহযোগী ভাষা নহয় অসমীয়া ভাষাও অফিচিয়েল লেংগুৱেজ ইয়াত সহযোগী ভাষা বুলি কোনো লিখা নাই ইয়াত ইংলিছ থাকিব হিন্দী থাকিব বড়ো থাকিব অসমীয়া থাকিব আৰু আমাৰ চৰকাৰ অহাৰ পিছত বাকী যিখিনি ভাষা বাকী আছে বাংলা ভাষা গোৰ্খা ভাষা সান্থালী ভাষা সব আমি ইয়াত ইন্ট্ৰডিউচ কৰি দিম গতিকে ইয়াত আৰু হীৰাকৰণীয়াই এবাৰেই মুণ্ডন কৰক ছেকেণ্ড আৰু মুণ্ডন কৰিব নালাগে বিটিআৰ চৰকাৰ আহি আছে তেখেতে ভালকৈ চুলিখিনি গজাই লয় ধুনীয়াকৈ থাকিব পাৰিব এজন ভাল সুস্থ MP হিচাপে আৰু তেখেতক আৰু চৰকাৰ অহাৰ পিছত আমি কেতিয়াও মুণ্ডন কৰিবলৈ নিদিওঁ কাৰণ অসমীয়া ভাষা বড়ো ভাষা ইংলিছ হিন্দী আমাৰ যিখিনি বাকী ভাষা আছে গোৰ্খাসকলৰ ভাষা চাদ্ৰী ভাষা আমাৰ ইয়াত আছে সান্থালী ভাষা বঙালী ভাষা সব ভাষাই আমাৰ ইয়াতে ইউজ কৰিব পাৰিব তেখেতসকলৰ কাৰণে আমি ৰেডিঅ' চেণ্টাৰ ইয়াতে স্থাপন কৰিম তেখেতসকলৰ আমাৰ যিমানখিনি বিদ্যালয় আছে তাত এমাইল পঢ়িবলৈ পাব সকলো ভাষাকে আমি প্ৰমোট কৰিম আৰু মই আহ্বান কৰিছোঁ যে এনেকুৱা কথাবিলাক লৈ পেলাই হীৰাকৰণীয়া ডাঙৰীয়াই 15 ডিচেম্বৰৰ পিছত অন্ততঃ দুখ কৰি থাকিব নালাগে 7.2 সন্দৰ্ভত কি ক'ব যিটো বিতৰ্ক আৰম্ভ হৈছে 7.2 7.1 4.1 এইবিলাক টানি আনি এতিয়া GSP BPF এইবিলাক ৰাজনীতি কৰিছে এইবিলাক একো ৰাজনীতি নচলে 7.1 7.2 এইটো অসমৰ কাৰণে গতিকে এইটো লৈ পেলাই ৰাজনীতি কৰিব বিচৰাটো একো কামত নিদিব হীৰাকৰণীয়া আৰু হাগ্ৰামা দুইজনৰ হাততে ৰাইজক উন্নয়ন কৰাৰ কোনো আঁচনি নাই মানৱ সম্পদ উন্নয়নৰ কোনো আঁচনি নাই অৰ্থনীতি উন্নয়নৰ কোনো আঁচনি নাই আমাৰ যিবিলাক সমস্যা আছে এইবিলাক সমাধান কৰাৰ কোনো আঁচনি নাই গতিকে তেখেতসকলে এতিয়া 7.1 7.2 কিবা 7.3 এইবিলাকে ঘূৰাই ৰাইজক বিপথে পৰিচালনা কৰিব
গতিকে ৰাইজে বিভ্ৰান্তি হ'ব নালাগে। UPPL চৰকাৰ আহিলে মাত্ৰ 3 মাহৰ ভিতৰতে যিমানখিনি ভূমিৰ সমস্যা আছে, ৰেজিষ্ট্ৰেশ্যন, পাট্টা, যিমানখিনি কি আজি ট্ৰেন্সফাৰ হোৱা নাই, সকলো কাম আমি 3 মাহৰ ভিতৰতে ভূমিৰ সমস্যা সমাধান কৰিম।